ফেচবুক আৰু ইনষ্টাগ্ৰাম লিংক নিশ্চয় আছে আৰু সেই লিংক নোহোৱা আগতে ইনষ্টাগ্ৰামত যি ৰিলছ দিছিলে সেই ৰিলছবোৰ এটা ক্লিকতে আপুনি ফেচবুকলৈ শ্বেয়াৰ কৰিব পাৰিব। যিসকলে অভিজ্ঞ তেওঁলোকে অলৰেডি জানে, যিসকলে নাজানে তেওঁলোকক কৈছে ভিডিঅ'টো শেষলৈ চাব আৰু লগতে শ্বেয়াৰ এটা কৰি দিব যাতে নজনা বন্ধু বান্ধৱীসকলে বুজি পায়। অলপ ভিডিঅ'টো মই স্ক্ৰীন ৰেকৰ্ডৰ সহায়ত দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব। যোৱাৰ পিছত অকণমান তললৈ যাব। তললৈ যোৱাৰ পিছত টুলছ বুলি লিখা আছে, টুলছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ যাব অকণমান। তললৈ যোৱাৰ পিছত ইয়াত দেখিছেনে শ্বেয়াৰ পাছ ইনষ্টাগ্ৰাম ৰিলছ টু ফেচবুক, একে তলত আছে, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব কেইটামান ৰিলছ দেখিব, যিকেইটা ৰিলছ নেকি ইনষ্টাগ্ৰামত আগতে আপোনালোকে শ্বেয়াৰ কৰি থৈছিলে। এইকেইটা ৰিলছ এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব পাৰিব। কেইবাটাও ৰিল এনেকৈ ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট মাৰিব। নেক্সট মাৰিলে আপোনালোকৰ শ্বেয়াৰটো হৈ যাব। মই এতিয়া নকৰোঁ বাৰু, মই আগতে কৰিছিলোঁ এইবিলাক, গতিকে আপোনালোকে এনেকৈ কৰি ল'ব। থেংক ইউ, ধন্যবাদ।